নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপোনালোকে মিছত ডেইলি 20টাতকৈ 30টা অৰ্ডাৰ কেনেকৈ আপোনালোকে আনিব পাৰিব আৰু কোনবিলাক প্ৰডাক্ট বেছি শ্বেয়াৰ কৰিলে এতিয়াৰ দিনত এতিয়াৰ সময়ত কোনটো প্ৰডাক্ট বেছি চেলিং হৈছে। তো সেই বিষয়ে মই আপোনালোকক আজি ষ্টেপ বাই ষ্টেপ কৈ যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে আপোনাক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। তো বন্ধুসকল, তো মিছত আপোনালোকে কোনবোৰ প্ৰডাক্ট আপোনালোকে বেছিকৈ এতিয়া চেল হৈছে, তো সেই বিষয়ে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ যায়। তো ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাওক, ঠিক আছে। তেন্তে বন্ধুসকল, আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকে এতিয়া কি কৰিব, তো আপোনালোকে এতিয়া কোনবোৰ প্ৰডাক্ট বেছি শ্বেয়াৰ কৰিব লাগে, ঠিক আছে। তো আপোনালোকে ধৰক এইবিলাক শ্ব'জ, ঠিক আছে। তো এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে, চ' ঠাণ্ডা দিনৰ কাৰণে এনেকুৱা ধৰণৰ শ্ব'জবিলাক আপোনালোকে ফেচবুক মাৰ্কেট প্লেচ বা গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰক। আৰু প্ৰাইচটো মেক্সিমাম আপোনালোকে মাৰ্জিনটো আপোনাৰ নিজৰ মাৰ্জিনটো অলপ কমকৈ ৰাখক। মিনিমাম 50-60, খুব বেছিটো বেছি 100, তাতকৈ বেছি আপোনালোকে মাৰ্জিন নাৰাখিব, নহ'লে বেছি ৰেটটো যদি বেছি হৈ যায় চ' আপোনালোকৰ প্ৰডাক্টটো বেছি চেল নহ'ব। তো সেইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব, মাৰ্জিনটো আপোনালোকে মিনিমাম 50ৰ পৰা 60, 70 বা 100, খুব বেছিটো বেছি তো তেনেকৈ ৰাখিব, ঠিক আছে। তো এতিয়াৰ দিনত এনেকুৱা শ্ব'জ, তো তাৰপিছত ধৰক জেকেটছ, ঠিক আছে। তো এনেকুৱা ধৰণৰ আপোনালোকে এতিয়া বা এইবিলাক ট্ৰেক পেন, এইবিলাক পেনবিলাক, তেনেকুৱা ধৰণৰ এইবিলাক আজিকালি এতিয়া খুব চেলিং হৈ আছে। তো সেইবিলাক আপোনালোকে অৰ্ডাৰ পাব ভাল, ঠিক আছে। তো এইবিলাক আপোনালোকে অৰ্ডাৰ লগাওক। আৰু বেছিভাগ আৰু যিবিলাক এৰিয়াত আপোনালোকে মানে যোনবিলাক লোকেশ্যনত আপোনালোকে বেছি অৰ্ডাৰ আহে, তো আপোনালোকে বেছিভাগ সেইটো লোকেশ্যনতে আপোনালোকে বেছিভাগ প্ৰডাক্টবিলাক শ্বেয়াৰ কৰিব, ঠিক আছে। তো তেনেকুৱা ধৰণৰ ধৰক জেকেট, এতিয়া দিনটো যিহেতু জেকেট খুব লাগে মানুহক, তো ধৰক ব্লেংকেট, জেকেটছ, ঠিক আছে। তো সেইবিলাক আপোনালোকে এতিয়া শ্বেয়াৰ কৰিব পাৰে। তো এইবিলাক শ্বেয়াৰ কৰিলে আপোনালোকে এতিয়া অৰ্ডাৰটো বেছি পাব। এতিয়া যদি আপোনালোকে যি টি বস্তু দিয়ে, তো আপোনালোকে চব অৰ্ডাৰ নাপাব। তো সেইটো ক্ষেত্ৰত আপোনালোকে শ্বেয়াৰ কৰিব, ঠিক আছে। চাওক এইবিলাক এতিয়া এনেকুৱা এইবিলাকৰ খুব প্ৰাইচবিলাক খুব কম। তো আপোনালোকে ইয়াত বেছিভাগ 50 ৰুপিজকৈ মাৰ্জিন কৰি ৰাখিলে আপোনালোকে ধুনীয়া অৰ্ডাৰ পাব। আপোনালোকে দিনত কম নহ'লেও 10টা 15টা 20টা তেনেকুৱা অৰ্ডাৰ আপোনালোকে কণ্টিনিউলি পাব, ঠিক আছে। তো এইবিলাক চাওক এনেকুৱা ধৰণৰ জেকেটবিলাক, এইবিলাক আপোনালোকে এতিয়া অৰ্ডাৰ কৰিব পাৰে, এইবিলাক আপোনালোকে এতিয়া শ্বেয়াৰ কৰিব পাৰে। তো এইবিলাক আপোনালোকৰ বেছি চেলিং হ'ব, ঠিক আছে। তো এইবিলাক যদি আপোনালোকে এনেকৈ জেকেটছবিলাক চাওক, ইয়াত খুব ধুনীয়া ধুনীয়া ওলাই আছে। তো আপোনালোকে এইবিলাক যদি এনেকৈ ধৰক তাত হোম পেজত বিচাৰি নাপায়, তো আপোনালোকৰ ইয়াত মই দেখাই দিছোঁ। চাওক, মিছ' এপছটো অ'পেন কৰাৰ লগে লগে ইয়াত ওপৰতে আপোনালোকৰ দেখাই দিয়ে, ঠিক আছে। তো এইটো যোনটো থাৰ্ড অপশ্যন আছে, এইটোত ক্লিক কৰিলে আপোনালোকে চাওক, এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চব ছোৱালীৰ কাৰণে, লেডিছৰ কাৰণে বা ফিমেলৰ কাৰণে যোনবিলাক প্ৰডাক্টছ আছে চব ইয়াত শ্ব' কৰাব, ঠিক আছে। তো আপোনালোকে ইয়াৰ পৰা চাই ল'লে হ'ল। আপোনালোকে এতিয়া যিটো মই জেকেট চাইছিলোঁ, তো এই জেকেট চাওক, এইবিলাক জেকেটত মাৰিছোঁ মই, অনলি ইয়াত জেকেট ওলাব, চাওক ইয়াত অকল জেকেট ওলাইছে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইবিলাক প্ৰডাক্ট এতিয়াৰ দিনত বেছিকৈ চলিছে। তো এইবিলাক প্ৰডাক্ট আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত বা য'তেই হওক আপোনালোকে এইবিলাক প্ৰডাক্ট বেছিকৈ শ্বেয়াৰ কৰক। তো আপোনালোকৰ অৰ্ডাৰো ভাল আহিব, ঠিক আছে। তাৰপিছত আৰু মেন্সৰ কাৰণে চাওক, মেন্সৰ এইটো যোনটো মেন আছে, তো ইয়াত আপোনালোকে ক্লিক কৰিলে ইয়াত আপোনালোকে পাই যাব। ইয়াত ধৰ মেন্সৰ প্ৰডাক্ট পাই যাব, এনি মেন্সৰ প্ৰডাক্ট যি লাগে চব পাই যাব। চাওক মই জেকেট যদি দেখাইছোঁ, জেকেটটো এইটো মই জেকেট দেখাইছোঁ, তো খুব কম প্ৰাইজত আপোনালোকে পাই যাব। চাওক খুব ধুনীয়া ধুনীয়া জেকেট, এইবিলাক চাওক খুব ধুনীয়া ধুনীয়া জেকেট আপোনালোকে খুব কম প্ৰাইজত আপোনালোকে দিব পাৰিব। চ' আপোনালোকে মাৰ্জিনটো আপোনালোকৰ হিচাপত অলপ 50-60কৈ তেনেকৈ ৰাখি পিনে আপোনালোকে দি পিনে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, ঠিক আছে। তেনেকুৱা ধৰণৰ আপোনালোকে কৰি পিনে হেৰি কৰিব। তো কথাখিনি আপোনালোকে বুজি পালে। যদি বুজি পোৱা নাই আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ' চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। তেন্তে বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পাম। আৰু প্লিজ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। বন্ধুসকল, আজিলৈ ইমানেই, বাই।